Good morning and welcome to my vlog channel. আৰু গাইজ আজি মই ওয়েলকাম জনাইছো। ইয়া দেখিছেনে ইমানখিনি মই উঠি আহিলো আৰু ইমানখিনি যাব আছে। মই আহিছো হাজোৰ কামেশ্বৰ মন্দিৰত আৰু আজি জানাইতো শাওনৰ মাহৰ তৃতীয়টো সোমবাৰ আৰু মানে মই ব্ৰত ৰাখিছিলো আৰু মানে ইয়াতে আহি কেনে ভাবিছোঁ অলপ বেলপাত গাখীৰ বিলাক লৈ আহিছোঁ তো ওপৰত যাই কেনে দেখুৱাই আছোঁ আমাৰ হাজোৰ কামেশ্বৰ মন্দিৰটোনো কেনেকুৱা আজি আপোনালোকে চাব আৰু আপোনালোকে ৰাখিছেনে সোমবাৰৰ ব্ৰত মই ৰাখিছোঁ দিয়ক আজি দিনটো কেনেকুৱাকৈ পাৰ কৰোঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বহুত ভাগৰ লাগিছে মানে ইমান দুখৰ উঠি আহিলোঁ আহি পালোঁ আৰু এইটো এটা তো চাই থাকক ভিডিঅ'টো। ৰাস্তা আছে মই যে আহিছোঁ সেইটো এটা চিৰি ৰাস্তাটো আৰু এইফালেদি গাড়ীখন লৈ আহিব পাৰি আৰু এইফালে হ'ল বেকগ্ৰাউণ্ডটো চাওক মই বেক কেমেৰা কৰি দেখাই দি আছোঁ ৰ'ব এইটো মন্দিৰটো আৰু ইয়াৰে কাষতে বেকগ্ৰাউণ্ডটো দেখুৱাই দি আছোঁ ৰ'ব।
এইফালেদি বাইক লৈ কেনে যাম এইফালেদি যাম আপোনালোকে যদি অহা নাই মন্দিৰত আহিব বিৰাটেই ভাল লাগে এতিয়া আমি ঘৰ বিৰাট গৰম লাগিছে আৰু বিৰাটে মনটো ভালো লাগিছে মানে কি আজি কমেও ৩-৪ বছৰমান মই এনেকৈ সোমবাৰটো ব্ৰত ৰাখি কিনে মন্দিৰত যাব বিচাৰোঁ কিন্তু মন্দিৰত যাব নোৱাৰোঁ কাৰণ জানে আৰু হাজবেণ্ডৰ ডিউটি থাকে আৰু অকলে যোৱাটো সম্ভৱ নহয় মানে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম বাই বাই